हेलो फ्रेंड्स पुनः एक नतुन भिडिओলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় ভিডিও, কাৰণ আপোনালোকে গম পাইছে যে 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা অসম পুলিচৰ এপি আৰু ফায়াৰ সাৰ্ভিসৰ কাৰণে যিকেইটা নতুন পোষ্ট ওলাইছে তাৰ কাৰণে 25 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। এই ভিডিওটো চাই আপোনালোকে যথেষ্ট ইনফৰমেশন পাব, কাৰণ আপোনালোক যদি এই ভিডিওটো নচোৱাকৈ ফৰ্ম ফিলআপ কৰে হয়তো আপোনালোকৰ সৰু সুৰা কিছুমান ভুল থাকি যাব পাৰে আৰু আপোনালোকৰ এপ্লিকেশন ৰিজেক্ট হ'ব পাৰে। সেইকাৰণে এই ভিডিওটোৰ পৰা গোটেইখিনি জানি লওক। হয়তো মোবাইলতো কৰিব পাৰে, হয়তো কম্পিউটাৰতো কৰিব পাৰে, গতিকে আপোনালোকৰ সৰু সুৰা কিছুমান ভুল থাকিব পাৰে। এই ভিডিওটোৰ পৰা গোটেইখিনি জানি ল'ব পাৰিব। এপ্লাই কৰাৰ আগতে কি সাৱধানতা ল'ব লাগিব গোটেইখিনি ইনফৰমেশন জানি লওক। তো আপোনালোকৰ বাবে এইটো অত্যন্ত প্ৰয়োজনীয় ভিডিও, চাই থাকক। মোৰ নাম ওয়াহিদ আৰু আপোনালোকে চাই আছে দৰং জবছ আপডেট। বলক এতিয়া ভিডিওটোৰ আগভাগলৈ যাওঁ। আৰু এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক, কিয়নো এনে ধৰণৰ কিছুমান ইণ্টাৰেষ্টিং সৰু সুৰা চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ লগতে সৰু সুৰা কথাবোৰ জানিব পাৰিব আমাৰ চেনেলত। গতিকে চাই থাকক দৰং জবছ আপডেট। Subscribe now and press the bell icon for never miss an update. প্ৰথমতে কৈছো কি ডকুমেন্টস লাগিব অসম পুলিচত এপ্লাই কৰিবলৈ হলে। আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া তাত কি ডকুমেন্টস আপলোড দিব লাগিব এতিয়া কৈ দিছো। প্ৰথমতে লাগিব আপোনালোকৰ এখন পাসপোৰ্ট সাইজ ফটো, তাৰপিছত দুটা বস্তু লাগিব। এটা লাগিব আপোনালোকৰ টিপ সহি আৰু এটা লাগিব লিখিত সহি। তাৰপিছত আপোনালোকৰ ডকুমেন্টস লাগিব আপোনালোকৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী যিকোনো এখন পাস সাৰ্টিফিকেট বা মাৰ্কশিট যিকোনো এখন লাগিব। অনলাইন কৰাৰ সময়ত যিকোনো এটা পাস সাৰ্টিফিকেট বা মাৰ্কশিট আপলোড দিব লাগিব। তাৰপিছত নেক্সট আছে আপোনালোকৰ লাগিব এডমিট কাৰ্ড বা মেট্ৰিক সাৰ্টিফিকেট যিকোনো এখন লাগিব আপোনালোকৰ এজ প্ৰুফ হিচাপে। এজ প্ৰুফ হিচাপে যিকোনো এখন হয়তোবা এডমিট কাৰ্ড নাইবা সাৰ্টিফিকেট লাগিব মেট্ৰিকৰ। এপ্লাই কৰাৰ সময়ত ইয়াৰে এখন স্ক্যান কৰি আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে যদি আগতে হোমগাৰ্ড কৰিছিলে বা তেনেকুৱা কোনো ধৰণৰ কিবা সাৰ্ভিস কৰিছিলে তাৰ কাৰণে এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে তেনেহলে সেই সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। তাৰপৰা আপোনালোকে এজ ৰিলেক্সেশন পাব পাৰিব। তাৰপিছত নেক্সট লাগিব কাষ্ট সাৰ্টিফিকেট। যদি আপোনালোকে কিবা কাষ্টৰ অন্তৰ্গত হয় তেতিয়াহলে এপ্লাই কৰাৰ সময়ত কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব, অন্যথা জেনেৰেল হলে নালাগে। আৰু নতুনকৈ যেটো ইডব্লিউএছ ওলাইছে 10% ৰিজাৰ্ভেশন দিছে যিসকল জেনেৰেল ক্যান্ডিডেটস তেখেতসকলৰ বাবে যদি ইডব্লিউএছ সাৰ্টিফিকেট আছে তেতিয়াহলে সেই ইডব্লিউএছ সাৰ্টিফিকেটখন আপলোড দিব লাগিব 10% ৰিজাৰ্ভেশনৰ বাবে। এইখিনি হৈছে সাৰ্টিফিকেট কি লাগিব আপোনালোকক ইতিমধ্যে কৈ দিলো। এতিয়া কৈছো কি সাৱধানতা ল'ব লাগিব। আপোনালোকে যিখন পাসপোৰ্ট ফটো আপলোড কৰিব সেই পাসপোৰ্ট ফটো আপলোড দিয়াৰ সময়ত যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ ইয়াতে বহুকেইটা ক্ৰাইটেৰিয়া বান্ধি দিছে। আপোনালোকে যদি যিকোনো এখন আপলোড কৰে তেতিয়াহলে আপোনালোকৰ এটা ভুলৰ বাবে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট হ'ব পাৰে বা হয়তো আপোনালোকৰ এডমিট কাৰ্ডখন নাহিব পাৰে। গতিকে এইখিনি কথা আগতে স্পষ্ট কৰি বুজি লওক। আপোনালোকে কেনে ধৰণৰ পাসপোৰ্ট ফটো আপলোড কৰিব লাগিব। প্ৰথম কথাটো হ'ল আপোনালোকে যি ফটোখন আপলোড কৰিব সেই ফটোখন কালাৰ ফটো হ'ব লাগিব, অন্যথা ব্ল্যাক এণ্ড হোৱাইট ফটো হলে একচেপ্ট নহ'ব। আপোনালোকে ফটোখন কালাৰ ফটো কৰি ল'ব আৰু যেটো ফটো আপলোড কৰিব সেই ফটোখনৰ ব্যাকগ্ৰাউণ্ড হোৱাইট হ'ব লাগিব। সাধাৰণতে আমি সচৰাচৰ ব্যৱহাৰ কৰা ফটোবোৰত ব্যাকগ্ৰাউণ্ড নীলা বা ৰঙা হয়। তো তেনেকুৱা নীলা বা ৰঙা ব্যাকগ্ৰাউণ্ডৰ ফটো হলে আপোনাৰ এপ্লিকেশন ফৰ্মখন একচেপ্ট নকৰিবও পাৰে, ৰিজেক্ট হৈ যাব পাৰে। গতিকে আপোনালোকে এইটো মনত ৰাখিব যে আপোনালোকৰ আপলোড কৰিব বিচৰা ফটোখনৰ ব্যাকগ্ৰাউণ্ড হ'ব লাগিব বগা। তাৰপিছত কৈছে যে ফ্ৰেণ্ডছ আপোনাৰ যিখন ফটো আছে সেই ফটোখন 2020 চনৰ 1 জানুৱাৰীৰ পিছত তোলা হ'ব লাগিব, অন্যথা একচেপ্ট নহ'ব পাৰে। অৰ্থাৎ ৰিসেন্ট তোলা ফটো হ'ব লাগিব। 1 বছৰ বা 6 মাহৰ আগতে তোলা ফটো হলে ফটোখন হয়তো একচেপ্ট নহ'বও পাৰে। তাৰ পিছৰ পইণ্টত কৈছে আপোনাৰ যিখন ফটো হ'ব ফটোখন 50% আপোনাৰ মুখৰ সম্পূৰ্ণ অংশখিনি থাকিব লাগিব। অৰ্থাৎ আপুনি যিখন ফটো আপলোড কৰিব ফটোখনত আপোনাৰ মুখমণ্ডল স্পষ্টভাৱে দেখা পোৱা যাব হ'ব লাগিব। আৰু আপোনালোকৰ মুখৰ যি অংশ আছে কপাল হোক নাক হোক চুলি হোক আদি ভালদৰে দেখা পোৱা যাব লাগিব। তাৰপাছত ফটোখনৰ সাইজৰ ওপৰত কৈছে সাইজ হ'ব লাগিব থিয়কৈ 4.5 সেমি আৰু পতালিকৈ 3.5 সেমি। অৰ্থাৎ
45 mm আৰু 35 mm হ'ব লাগিব আপুনি আপলোড কৰা কৰিব বিচৰা ফটোখন 35 mm আৰু 45 mm হ'ব লাগিব কোনো ধৰণৰ মাস্ক বা সানগ্লাস পিন্ধি যদি ফটো উঠে তেন্তে সেই ফটো একসেপ্ট নকৰিব তাৰপিছত দিছে পিক্সেল ৰিজল্যুশন আপোনালোকৰ লাগিব 640 × 480 হ'ব লাগিব তেতিয়াহ'লে আপোনালোকৰ ফটোখন সঠিকভাৱে শুদ্ধ ৰূপত আপলোড হ'ব মিনিমাম পিক্সেল ৰিজল্যুশন লাগিব 320 × 240 তাৰপিছত যিবোৰ ফাইল আপলোড কৰিব লাগিব আটাইবোৰ ফাইলৰ সাইজ হ'ব লাগিব 450 KB ৰ ভিতৰত তো বন্ধুসকল আপোনালোকে এই এপ্লিকেশন ফৰ্মখন আপোনাৰ নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব কিন্তু আপোনালোকৰ এইখিনি সাৱধানতা অৱলম্বন কৰিব লাগিব নহলে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকিব পাৰে পাৰিলে কম্পিউটাৰতে কৰিব কম্পিউটাৰত সকলোখিনি আপোনালোকে মিলাই ল'ব আৰু সেইমতে আপলোড কৰি দিব লাগিব তেতিয়াহে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট নহব আৰু এডমিট কাৰ্ডখন পাব পাৰিব তো বন্ধুসকল এইখিনি ভিডিওটো ভাল পাইছে যদি তেতিয়াহলে ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকললৈ যিসকলে আসাম পুলিচৰ আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে মোৰ সকলোখিনি কথা জানিব পাৰিব আৰু শুদ্ধ ৰূপত আবেদন কৰিব পাৰিব আৰু এতিয়ালৈ আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেন্ট নিশ্চয় কৰিব ধন্যবাদ